নমস্কাৰ বন্ধুসকল, আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি হ'ল শিৱৰাত্ৰিৰ কাৰণে আপোনালোকক সকলোকে শুভেচ্ছা যাচিলোঁ। আৰু এটা নতুন খবৰ আপোনালোকক দিওঁ বুলি ভাবিলোঁ। মই এখন নতুন নহয়, ছেকেণ্ড হেণ্ডেই এখন স্কুটি লৈছোঁ। আনৰ কাৰণে ছেকেণ্ড হ'ব পাৰে, মোৰ কাৰণে কিন্তু নতুন ছেকেণ্ড। IOC আহিছে, এয়া খেলি আছে। এইখন 2018 চনৰ হয়, 18 চনৰ আপোনাৰ ছেকেণ্ড হেণ্ড লৈছোঁ। 24,000 টকা লৈছে, চব ঠিকে আছে। এক ৰাউণ্ড দেখাই দিওঁ, বোলে চিনেমেটিক ভিউ। আমি এতিয়া যাবলৈ ওলাইছোঁ শিৱসাগৰ শিৱদৌললৈ। তাকে মোৰ লগত আছে বৰ্তমান সত্য। এয়া সত্য, হেপী শিৱৰাত্ৰি। বেকৰ নাম কিজন কৈ দিয়ক। ঠিক আছে, আমি গৈ আছোঁ তেন্তে। বেয়া অশান্তি পালে পূজাত মানুহ হৈছে আকৌ দেই, হয় নাই? অলপ পিছত বেছি ভিৰ হ'ব। ধেৰ মানুহ হ'ব। আমি আগতে ওচৰতে থাকোঁতে এইবোৰ ঠাইলৈ আহোঁতো, ইয়াত তেনেকৈ হেৰি কৰিবলৈ, ফুৰিবলৈ মেলিবলৈ। শশান হয়। আহি পালোঁ শিৱ মন্দিৰ। এইফালে শিৱ মন্দিৰ আছে, ইফালে সেনেকৈ সোমাই যাব লাগিব। আমি চব পাইছোঁহি আৰু আহিছে আৰু তেতিয়াহ'লে মই গামোচা লগাই ল'লোঁ। এইপিনে এনেকৈ ঘূৰি যাব লাগিব, এইফালে ঘূৰি যাব লাগিব। মই এতিয়া পালোহি শিৱসাগৰ দৌলৰ সন্মুখৰ ভাগ। আমি গৈ আছোঁ হয় নাই? আমি গৈ আছোঁ মানুহ। আমি এতিয়া দৌলৰ মুখ পাইছোঁহি। এয়া দৌল। হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ। তেতিয়াহ'লে আমি ওলাই আহিলোঁ বেকতে মন্দিৰ ভাগ, এই ভাগ। এতিয়া আমি আৰু বাহিৰলৈ ওলাই যাম আৰু চাকি তাকি জ্বলাই হৈ গ'ল। এয়া আমাৰ ডেকা সন্থাৰ পৰা ফটো মাৰিছে। ইজনে পজ দিছে, ইজনেও পজ দিছে, চব পজ দি আছে, ফটো মাৰি ব্যস্ত সকলো। এয়া ৰাস্তাৰ দুয়োকাষে দোকান। আপোনাৰ মন পচন্দৰ সকলো বস্তুৱেই পাব ইয়াত, যি বিচাৰে তাকে পাব। মণিহাৰীৰ পৰা টেবুল টেপৰ পৰা আৰম্ভ কৰি সকলোৱে পাব। আমি এতিয়া চাহ খাবলৈ লৈছোঁ, বহি আছোঁ, বহি আছোঁ।
মন্দিৰতকৈ মন্দিৰৰ বেকৰ ছাইডখিনিয়ে বেছি ধুনীয়া। ফাইনেলি ঘৰ পালোহি আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে, ভাল পালে নে বেয়া পালে, লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। সেয়া আমাৰ চব শুই আছে। এতিয়া অকল লোকলৈ গুড বাই, বাই বাই।